হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। আজি আমাৰ আৰিশাই গৈ আছে তাৰ নানু ঘৰত, মোৰ মাহী ঘৰত। এয়া চাওক, আমি গোটেইকেইটা ওলালোঁ, গাড়ীত বহিলোঁ, গাড়ী ষ্টাৰ্ট দিলে, আধা ৰাস্তাত গৈ পালোঁ। এয়া বুঢ়ীজনী চাই আছে, খুব ভাল পায় গাড়ী দি পেলাই, তাই ফুৰি পেলাই অকণো নাকান্দে দেই, ভোক লাগিলেও নাকান্দে আৰু একেবাৰে আমনি নকৰে। ইমান ভাল পাইছে, কেনেকৈ কি ধুনীয়াকৈ বহি আছে মোৰ কোচত। আৰু মোৰ লগত আছে মোৰ মা, মোৰ দেউতা, মোৰ ভাইটি দুটা আৰু এটা আছে। যদি আমি গৈ পেলাই দেখোঁ সিহঁতে গোটেইকেইটা ইয়াতে আছে। আমাৰ নানী ঘৰত যিমান আছে গোটেইকেইটা সিহঁতে ইনভাইট কৰিছিলে মাহীহঁতে, আমাৰো সিহঁতে গোটেইকেইটা আহি পূৰা ফূৰ্তি কৰিছে। ময়ো সিহঁতৰ লগত অকণমান ডান্স চান্স কৰিলোঁ, মোৰ ছোৱালীক অকণমান খুৱাই পেলাই। আৰু দেখিলোঁ পাকঘৰত সিহঁতে পূৰা তৈয়াৰী কৰি আছে, মানে গোটেই সোপাই খাব। আৰু ইয়াত সিহঁতকো দাৱত দিছে, মাহীহঁতক গোটেইকেইটা আহিছে, ময়ো আহিছোঁ, মোৰ মা আহিছে, দেউতা গোটেইকেইটা আহিছে। আমি নানী ঘৰৰ ফেমিলি চব ইয়াত। সিহঁতে পূৰা হেৰি কৰি আছে, বনোৱা চনোৱা ৰেডি কৰি আছে। আৰু আমি কি কৰিলোঁ, ইমান গৰমৰ ভিতৰত গৈ পেলাই কি কৰিলোঁ, তৰমুজ এখন মই কাটি ল'লোঁ। কাটি লৈ পেলাই মই তৰমুজৰ ওপৰৰখিনি খাই ভাল পাওঁ। ওপৰৰখিনি খাই মই গোটেই সোপা সিহঁতক তলৰখিনি দি দিলোঁ, বিলাবিলাকক তহঁতে খা। আৰু এয়া মোৰ ফেভৰেট হয়। পিছত আমি কি কৰিলোঁ, আম গছৰ ওচৰত গ'লোঁ, সিহঁতৰ গছত আম হৈছে। এয়া মোৰ ভণ্টিজনীয়ে মানে আমকেইটা চাই পেলাই পূৰা ফূৰ্তি, মানে একগাল হৈছে ন, আৰু হাতেদি ছিগিব পাৰি আছে, একে নাচি নাচি ছিগি আছে। আৰু মই সিহঁতক চাই আৰু মানে পূৰা মজা লৈ আছোঁ। সিহঁতে ছিগি আছে গছৰ পৰা, আৰু এজনীতো নাচাই উঠি গ'ল একদম আম পাই পেলাই। এজনীয়ে কেনেকৈ ধৰিছে সেয়াও দেখাম, চাব। এয়া চাওক, এজনীয়ে ছিঙি আছে, এইজনীও মোৰ ভণ্টি হয়। এয়া চাওক, এজনী পূৰা ফূৰ্তিত নাচি উঠিছে আৰু আম ছিগি পেলাই। আৰু এজনী চাওক কেনেকৈ ধৰিব, একে ধৰি পেলাইছে এজনীয়ে। তাইক চাই পেলাই মানে মোৰ হাঁহাই উঠি গৈছে, তাই এনেকৈ ধৰিছে আমটো। মই একদম হাঁহিয়ে দিছোঁ, আপোনালোকক কি ক'ম আৰু। নতুন গছ হৈ পেলাই, নতুন গছটো, আৰু নতুন গছত বহুতগাল আম ধৰিছে, চাই পেলাই ফূৰ্তি লাগিছে। পিছত আমি কি কৰিলোঁ, আম চাম ফটা চটা খাই পেলাই আমাৰ কি কৰিলে, গোটেই সোপা আমি তাৰপৰা নামি আহিলোঁ, ভাত বাঢ়ি দিলে, ভাত খালোঁ। ভাত চাত খাই পেলাই আমাৰ খোৱা বোৱা হ'ল। তেতিয়া মোৰ পোৱালীজনী আৰিশা কি কৰিছোঁ, আৰিশাই মাহীয়েকৰ লগত খেলি আছিলে, খুজু মাহীৰ লগত। পিছত তাক ইয়াৰ পৰা মই গৈ পেলাই ৰেডি চেডি কৰিলোঁ, পূৰা ফূৰ্তিত খেলি আছিলে, তাক খুৱাই দিছিলোঁ। গৈ পেলাই খুব খেলে আজিকালি। পিছত ৰেডি চেডি কৰিলোঁ, পিছত আমি উভতি ঘূৰি আহিলোঁ। এয়া নানায়েকৰ কোচত বহি আছে, ময়ো ছাইডত বহি আছোঁ। আৰু আমি ঘৰৰ পৰা ওলাই আহিলোঁ, নানায়েকৰ লগত চাওক কিমান ধুনীয়াকৈ কথা পাতি আছে বুঢ়ীজনী। বাই বাই। আমি এইখিনিয়ে আছিলে আমাৰ দিনটো, আৰিশাৰ ফুৰা দিনটো। আপোনালোকে চাই লওক, আমি উভতি গৈ আছোঁ ঘৰলৈ। এতিয়া ৰাস্তাত আছোঁ, আধা ৰাস্তাত পালোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব, আৰু শ্বেয়াৰ কৰিব। আৰু লাহে লাহে মই এনেকৈ সৰু সৰু আৰিশাৰ ভিডিঅ' দি থাকিম। মোৰ আৰিশাক যদি মৰম দিয়ে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। বাই বাই, ভালেই থাকক।